সুৰজ অসম চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। হঠাৎ আজি এটা ব্লগ বনালোঁ। আচলতে আমি কালি এটা প্লেন কৰিলোঁ যে আমি ফুৰিবলৈ যাম অহাকাইলৈ, আৰু সেয়ে আজি বোলো এটা ব্লগ বনাওঁ। সকলোৱে মেছেজ কৰি থাকে বা কৈ থাকে যে আপুনি দাদা কিয় ব্লগ বনোৱা বাদ দিলে, ভালদৰে বনাব লাগে, এইবোৰ লাগি থাকিব লাগে। বোলো সদায় এটা বনাই দিওঁ, সকলোৱে ৰিকুৱেষ্ট পাইছোঁ যিহেতু। আৰু সেই বলক ভিডিঅ'টো চাই থাকক, গম পাব কলৈকে যাওঁ, কি কৰোঁ বলক। ৰাতিপুৱা আমি 4:30 বজামানৰ উঠি আৰু সোনকালে ৰেডি হৈ আচলতে যাত্ৰা আৰম্ভ কৰিছিলোঁ, যিহেতু আমি বহু দূৰলৈ যাত্ৰা কৰিবলৈ ওলাইছোঁ। আৰু সেনেকৈ আচলতে যদিও গৰমৰ দিন, কিন্তু ৰাতিপুৱাৰ পৰিৱেশটো বৰ মনোৰম, এটা ঠাণ্ডা অনুভৱ হৈ থাকে, যিটো তাৰ লগত যিহেতু পৰিৱেশটো একেবাৰে সেউজীয়া বৰণৰ হয়, আৰু সেয়ে যাত্ৰা কৰি আমেজটোৱে বেলেগ। আৰু এনেকৈ আমি চন্দ্ৰপুৰৰ পৰা আচলতে যাত্ৰা কৰিছিলোঁ। আমি আজি চন্দ্ৰপুৰৰ পৰা 6 মাইল হৈ শ্বিলং চেৰাপুঞ্জীলৈকে যাত্ৰা কৰিম, আৰু সেইকাৰণে আচলতে ৰাতিপুৱাই ওলাইছোঁ, যিহেতু ইমান দূৰণিলৈকে যাম। আৰু শ্বিলং চেৰাপুঞ্জীলৈকে আপোনালোকেও যদি যায় এনেকুৱা ৰাতিপুৱাই যাত্ৰা কৰিব, তাত চাব লগা ঠাই বহু আছে, আৰু এদিনতো সম্ভৱ নহয়, তথাপিও আমি যিহেতু ঘূৰি আহিম, আৰু সেয়ে আমি সোনকালে ওলাইছোঁ আজি। যিখিনি পাৰোঁ আচলতে চাম আৰু আপোনালোকক দেখাবলৈ যত্ন কৰিম। আপোনালোকেও চাই থাকক আৰু আপোনাক যিখিনি পাৰোঁ দেখাবলৈ যত্ন কৰিম। এয়া হৈছে বৰাপানীৰ ভিউ পইণ্ট। আচলতে যোনে যোনে শ্বিলঙলৈকে গৈছে আচলতে দেখাই পাইছে। প্ৰথমতে আমি বৰাপানী তাত ৰখিছিলোঁ, আৰু এয়া ভিউ পইণ্টটো আপোনাক দেখাবলৈ যত্ন কৰিছোঁ। কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ আচলতে এটা সুন্দৰ ভিউ পইণ্ট হয়, আৰু আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। চাওক, বৰাপানীৰ পৰা চিধা আমি টাইমপি ভিউ পইণ্টলৈকে যাত্ৰা কৰোঁ, আৰু এই যাত্ৰাখিনিত আচলতে মোৰ ভিডিঅ' কৰা নহ'ল, কাৰণ অলপ সোনকালে যাব লগা হ'ল তালৈকে, আৰু সেই ভিডিঅ' কৰা নহ'ল। আৰু ইয়াৰ এই টাইমপি ভিউ পইণ্টৰ পৰাই আচলতে খাচী পাহাৰৰ সমগ্ৰ দৃশ্য দেখা পোৱা যায়। আৰু ইয়াৰ ওপৰত ছাইডত আচলতে খাচী ড্ৰেছ পৰিধান কৰি ফটোশ্বুট কৰাৰ ব্যৱস্থাও আছে। আৰু এই টাইমপি ভিউ পইণ্টৰ পৰা এনেকৈ সমগ্ৰ দৃশ্য খাচী পাহাৰৰ সমগ্ৰ দৃশ্য দেখা পোৱা যায়। ভিউ পইণ্টৰ দৃশ্য উপভোগ কৰি আমি চিধা চেৰাপুঞ্জীৰ ফালে আগবাঢ়োঁ, আৰু এনেকৈ এটা দিন আচলতে যান্ত্ৰিকতাৰ পৰা ফালৰি কাটি প্ৰাকৃতিকভাৱে মনোৰম ঠাই উপভোগ কৰিবলৈ আচলতে আমি ভ্ৰমণ কৰোঁ। আৰু এনেকৈয়ে আচলতে আমাৰ ভ্ৰমণ আৰম্ভ হৈছিল।
তাৰ দৃশ্যবিলাক উপভোগ কৰে চাওক ইয়াৰ কুঁৱলীৰে আবৃত্ত ডাঠ কুঁৱলীৰে এতিয়াও আবৃত্ত হৈ আছে সমগ্ৰ পৰিৱেশটো এতিয়া আমি প্ৰথমতে আৰোৱা কেবত প্ৰৱেশ কৰিম আৰু এয়া আৰোৱা কেব আৰু ইয়াৰ আৰোৱা কেবৰ ৰাস্তাটো অলপ বেয়া হৈ আছে তথাপিও আমি যিহেতু চাবলৈ আহিছোঁ আৰু দেখাবলৈ যত্ন কৰিম গোটেইখিনিয়ে ইয়াৰে যদি আমি ভিতৰলৈকে চাব যাওঁ গোটেইফালে কুঁৱলী আৰু ইয়াৰে ৰাস্তাই আচলতে ভালদৰে দেখা নাযায় কিনো আছে কিনো নাই আচলতে দেখাই নাযায় আৰু মই ক'ব পাহৰিছিলোঁ আচলতে আমি এই চেৰাপুঞ্জীলৈকে আচলতে 6জন মেম্বাৰে যাত্ৰা কৰিছিলোঁ আৰু এনেকৈ আমি আৰোৱা কেবৰ ভিতৰৰ ফালে গৈ আছোঁ আৰু আপোনালোককো দেখাবলৈ যত্ন কৰিম ভিতৰৰ ফালে কি আছে কি নাই আৰু ইয়াৰে আৰোৱা কেবটো বোলে বহুত ডাঙৰ কেব হয় আৰু সেয়ে আমি ভিতৰলৈকে গৈ আছোঁ চাওক গোটেইফালে কুঁৱলী মানে কেমেৰাৰ দেখাই নাযায় যে তলৰ ফালে কি আছে কিমান দ গোটেই দেখাই নাযায় অলপ কেবটোৰ ভিতৰতনো কি আছে কি নাই আমি চাবলৈ চেষ্টা কৰোঁ আৰু যিখিনি চাব পাৰোঁ আচলতে বা দেখাব পাৰোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিম চেৰাপুঞ্জীলৈ আহিলে আচলতে এই আৰোৱা কেবটো চাবলৈ সকলোবিলাকে আহে কাৰণ বহুত দীঘল কেব হয় এইটো আৰু ইয়াৰে ছাইডত তেনেকৈ নিজৰা টাইপৰ পানী বৈ থাকে আৰু এনেকৈ আগলৈকে গৈ থাকিলে বহুত দীঘল মানে চাব লগা ঠাই আৰু তেনেকুৱা লাইটৰ পোহৰৰ ব্যৱস্থা কৰিছে আৰু এনেকৈ আগলৈকে গৈ থাকিলে শিলেৰে আবৃত্ত ওপৰৰ ফালে বা ছাইডৰ ফালে দুফালেও শিল আৰু ওপৰৰ ফালেও শিল আৰু এনেকৈ ছাইডত ধুনীয়া আৰু পৰিৱেশ পানী বৈ থাকে ছাইডৰ যিবিলাক শিল আছে তাত আচলতে কিবা কিবি লিখা আছে পঢ়িবলৈ চেষ্টা কৰিছিলোঁ কিন্তু পঢ়িবলৈ নোৱাৰিলোঁ কি লিখা আছে কি লিখাই নাই আৰু আপোনালোকেও কেতিয়াবা গ'লে চাবচোন চাগে পঢ়িব পাৰে নে নোৱাৰে আচলতে ভালদৰে বুজা নাযায় যে শিলত কি লিখাই আছেনো তাত কি লিখি থৈ দিছে আৰু এনেকৈ আচলতে আগবাঢ়ি গৈ থাকিলে বহু দূৰলৈ গৈ থাকিব পাৰি এনেকৈ গোটেইটো কেব আমি কেবৰ ভিতৰলৈকে গৈ গোটেইখিনি চাই মেলি উভতি আহিলোঁ কাৰণ আৰু বহুখিনি ঠাই চাব লগাও আছে আৰু আপোনালোকক দেখাব লগাও আছে আৰু এনেকৈ আমি গোটেইবিলাক উভতি সেউজীয়া পৰিৱেশৰ মাজত আচলতে এনেকৈ কিছু সময় বিনোদনৰ কাৰণে বহু লোক ইয়াতে আহি ভিৰ কৰা দেখা যায় আৰু ইয়াৰ পৰাই যিটো প্ৰাকৃতিক দৃশ্য দেখা যায় সঁচাকৈ বৰ মনোৰম দেখিবলৈ বৰ ধুনীয়া গৰমৰ উত্তাপটো বহু পৰিমাণে কম কাৰণে এনেকুৱা এখন ঠাইত গৈ
সময়বোৰ কেনেকৈ পাৰ হয় আমি উপলব্ধি কৰিবই নোৱাৰোঁ আমাৰ অনুভৱেই নহয় যে আমাৰ সময়বোৰ গৈ আছে আৰু এনেকুৱা এখন পৰিৱেশৰ মাজত থাকি আমি সঁচাকৈ নিজকে বৰ ৰিলেক্স ফিল কৰোঁ আৰু এয়াই হৈছে চেৰাপুঞ্জীৰ মেইন পইণ্ট য'ৰ পৰাই আকাশখনৰ বহুৰঙী দৃশ্য দেখা পোৱা যায় প্ৰকৃতিৰ মনোৰম দৃশ্য দেখা পোৱা যায় এয়া উপভোগৰ কাৰণেই আচলতে বহু লোক আহি ইয়াতে ভিৰ কৰা দেখা যায় এয়াই পাহাৰৰ দাঁতিত অৱস্থিত চেৰাপুঞ্জী আচলতে উৎকট গৰমৰ পৰাই পৰিত্ৰাণ বিচাৰি এনেকুৱা দিনত বহু লোক এই চেৰাপুঞ্জীলৈ ভ্ৰমণৰ কাৰণে যায় কাৰণ মানুহে সকলোৱে বিচাৰে এটা দিন যাতে সুন্দৰকৈ পাৰ হয় প্ৰকৃতিৰ মাজত পাৰ হয় এয়াই হৈছে মূল চেৰাপুঞ্জী এতিয়া সময় 2টা বাজিছে আৰু আমি চাওঁতে যাবৰে হ'ল আৰু ইয়াতে যদি আপুনি থকাকৈ আহে ইয়াৰে বহু দৃশ্য আপুনি উপভোগ কৰিব পাৰিব কাৰণ ইয়াতে চাব লগা ঠাই বহুত আছে কিন্তু ইয়াতে এদিনত কেতিয়াও কমপ্লিট কৰাটো সম্ভৱ নহয় সেয়ে আপোনালোকক মই কৈছোঁৱে যে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু এইবাৰ আমি অন্য এটা কেবলৈ আহিলোঁ এইটোও এটা বহু দীঘলীয়া কেব য'ত চেৰাপুঞ্জীত অন্য এটা কেব হয় এইটো কেবটোৰ ভিতৰৰ ফালে আমি যদি গৈ দেখোঁ তাত বহু ধৰণৰ দৃশ্য আচলতে শিলেৰে কটা দৃশ্য দেখিবলৈ পোৱা যায় আৰু কেবটোৰ ভিতৰত যিটো ৰাস্তাৰে সোমাই যাব লাগে তাত অন্য এটা ৰাস্তাই ওলাই আহিব পাৰি আৰু তাত শুনামতে ভিতৰত পানী আছিল কিন্তু বৰ্তমান পানীৰ পৰিমাণটো কমি গৈ শুকাই গৈছে আৰু তেনেকৈ মই যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু এনেকৈ প্ৰথমতে এই ৰাস্তাটোৰে উঠি গৈ কেবৰ ভিতৰলৈ সোমাই যাব লাগে আৰু কেবৰ ভিতৰত সোমাই গৈ তাত আপুনি যিটো ৰাস্তাৰে যাব সেইটো ৰাস্তাৰে ওলাই আহিবও পাৰে বা কেবটোৰ সম্পূৰ্ণ কৰি আপুনি অন্য এটা ৰাস্তাৰে ওলাই আহিব পাৰে আৰু এনেকৈ আমি ভিতৰলৈকে গৈছিলোঁ আৰু তাত এনেকুৱা ধৰণৰ দৃশ্যবিলাক দেখা পোৱা যায় আৰু তাত ভিডিঅ' কৰা নহ'ল আচলতে সেইকাৰণে মই ফটো মাৰিয়ে লৈছোঁ এইখিনি এয়াই আছিল আজিৰ বিশেষ দিনটো যিটো দিনত আমি প্ৰকৃতিৰ মনোৰম দৃশ্যবিলাক উপভোগ কৰি নিজেও উপভোগ কৰাৰ লগতে আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ আৰু এতিয়া আচলতে 3:30 বাজিছে আৰু আমিও ঘৰলৈ উভতিবৰ হ'ল আৰু ইয়াতে আপোনালোকক ক'ম বুলি কৈছিলোঁ যে খৰচ কিমান হ'ল গাড়ীভাড়াৰ নামত 7,500 টকা লৈছে আৰু টিকট আছে আপোনালোকে ঠাইবিলাক যিবিলাক চাব যায় তাত টিকট ল'ব লাগে তাৰ বাবতো আপুনি 100 টকা ক'ৰবাত 200 টকা তেনেকৈ দিব লগা হয় আৰু খোৱাৰ খৰচটো আপোনালোকৰ নিজৰ আৰু ইয়াতে এনেকুৱা ধৰণৰ হোটেলবিলাক আছে ইয়াতো আপুনি বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট দেখা হ'ব হোটেল দেখা হ'ব তাতো আপোনালোকৰ খোৱাৰ ব্যৱস্থা কৰি দিব সিহঁতে অৰ্ডাৰ কৰিব লাগে আপোনালোকে ইয়াতে এটা সুবিধা আছে আপোনালোকে যদি 4টাৰ পিছত অৰ্ডাৰ কৰিব যায় বহু বস্তুৱেই পোৱা নাযায় আৰু সেইকাৰণে অলপ সোনকালে উভতিব লগা হয় কাৰণ খোৱাৰ খাদ্য খোৱাখিনি ভালদৰে খাই আৰু ঘৰমুৱা হ'বলৈ হয় আৰু জামো পোৱা যায় বহুখিনি ৰাস্তাত আৰু সেয়েহে সোনকালে যদি উভতিব পাৰে সুবিধা আৰু সেয়েহে ৰাতিপুৱাই যদি ওলাই আৰু সোনকালে ঠাইবিলাক চাই উভতিব পাৰে আপোনালোকৰ নিজৰে ভাল আৰু তেনেকৈ আমি আচলতে ৰাতিপুৱাই ওলাই আৰু সোনকালে খোৱা বোৱা কৰি উভতিবলৈ চেষ্টা কৰিছিলোঁ উভতাৰ টাইমত আৰু ব্লগ কৰা নহ'ব আজি ব্লগটো এইখিনিতে সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ব্লগটো সামৰিছোঁ ধন্যবাদ জয় আই অসম